বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ বুট দাইল আৰু মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আহক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে এই ৰেচিপিটো বনাবৰ কাৰণে আমাক বুট দাইল আৰু আলুখিনি বইল কৰি ল'ব লাগিব। তাৰ পাছত লাগিব আমাক বোনলেছ চিকেন, পিঁয়াজ কুটা, নহৰু আদা বটা, শুকান জলকীয়া, কেঁচা জলকীয়া এটা, নৰসিংহ পাত কেইখিলামান, তেজপাত দুখিলা, মান ধনিয়া অলপ সৰুকৈ কুটি লোৱা। তাৰপাছত আমাক শুকান মছলা লাগিব। শুকান মছলাখিনি গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, লাল মিৰ্চ পাউডাৰ আৰু নিমখ লাগিব। এতিয়া আমি কেৰাহীখন গৰম কৰি তাত তেল দি ল'ম। তেলখিনি গৰম হ'লে আমি এতিয়া তাত পাঁচফোৰণ কেইটামান দি দিছোঁ। পাঁচফোৰণকেইটা ফুটাৰ লগে লগে আমি কটা পিঁয়াজখিনি তাত দি দিছোঁ। তাৰপিছত আমি নৰসিংহ পাত কেইখিলা দি দিছোঁ তাত। নহৰু আদা পেষ্টখিনি দিলোঁ, শুকান জলকীয়াটোও দি দিছোঁ। এই সকলোখিনি ভালদৰে আমি এবাৰ লৰাই দিছোঁ। এতিয়া পিঁয়াজখিনি আৰু নহৰু আদা এই সকলোখিনি ভালদৰে ভাজি ল'ম। এইখিনি ভাজ কৰাৰ পাছত আমি তাত তেজপাত দি দিছোঁ। এতিয়া শুকান মছলাখিনি আমি তাত যোগ কৰি দিছোঁ। এইখিনি ভালদৰে লৰাই মছলাখিনি অকণমান ভাজ খাবলৈ দিছোঁ। মছলা ভাজ খোৱাৰ পাছত আমি তাত হালধি দি দিছোঁ। এতিয়া আমি বোনলেছ চিকেনখিনি তাত দি ভালদৰে লৰাই দিম। মছলাখিনি যাতে মাংসত ভালদৰে লাগি যায়, ভালদৰে সকলোতে লগাকৈ সানি দিম। এতিয়া আমি কিছু সময়ৰ কাৰণে নিমখো অলপ দি দিম। ভালদৰে লৰাই আমি অকণমান দেৰি ঢাকন দি থ'ম। এতিয়া মাংসখিনি সিজে মানে আমি বুট দাইল বইল কৰি লোৱাখিনি চামুচ এখনেৰে ভালকৈ ভাঙি ল'ম। এতিয়া মাংসখিনি লৰাই দিছোঁ আকৌ এবাৰ। এতিয়া আমি তাত বুট দাইল যিখিনি ভাঙি লৈছিলোঁ সেইখিনি তাত আমি দি দিম। এতিয়া ভালদৰে এইখিনি লৰাই দিম। এতিয়া আমি বইল কৰি লোৱা আলুখিনিও তাতে দি দিছোঁ। দি ভালদৰে লৰাই দিম।
এতিয়া আৰু কিছু সময়ৰ কাৰণে আমি ঢাকনখন দি ৰাখিম। আমি পুনৰ লৰাই চাইছোঁ, মাংসখিনি অলপ সিজিছে। এতিয়া আমি ভালদৰে সিজিবৰ কাৰণে তাত বুট দাইল বইল কৰা পানীখিনি দি দিছোঁ, দি ভালদৰে লৰাই দিছোঁ। এতিয়া কেঁচা জলকীয়াটো আমি তাতে দি দিছোঁ। এই আমাৰ মাংস প্ৰায় সিজিলে, পানীখিনিও শুকাই আহিছে, মাংসখন অলপ আঞ্জাখন ডাঠ হৈ আহিছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া ওপৰত আমি মান ধনিয়া কুটা সেইখিনি দি দিছোঁ আৰু অকণমান কচুৰি মেথি দি ভালদৰে লৰাই দিম। এয়া আমাৰ বুট দাইল আৰু মাংসৰ ৰেচিপিটো ৰেডি।